2021 চনত অসম বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু তাকে লৈ AIUDF আৰু কংগ্ৰেছৰ মাজত যি মিত্ৰতা হৈছে সেই মিত্ৰতা সম্পৰ্কে আমি আজি কথা পাতিম ধুবুৰী জিলাৰ AIUDFৰ উপসভাপতি জমছেদ তালুকদাৰ দাদাৰ সৈতে আৰু তেখেতে 2006 চনত যেতিয়া AIUDFে প্ৰথমত আত্মপ্ৰকাশ কৰিছিলে গোলগঞ্জ বিধানসভা সমষ্টিৰ পৰা তেখেতে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিলে আজি আমি তেখেতৰ লগত কথা পাতিম কংগ্ৰেছ আৰু AIUDFৰ মিত্ৰতা সম্পৰ্কে তেখেতৰ ব্যক্তিগত মন্তব্য কি কয় তেখেতে কি ক'ব দাদা ভালে আছে আছো কি ক'ব চাওক এইবুলি বিশেষকৈ দেখা গৈছে যে কেন্দ্ৰৰ লগতো অসমত যেতিয়া বিজেপি শাসিত দল থকাৰ কাৰণে অসমৰ মানুহ কা বিৰোধিতা আৰম্ভ কৰি ডি ভোটাৰ এইবোৰৰ লগত জৰ্জৰিত হৈ অসমৰ মানুহ অতিষ্ঠ হৈ গৈছে আৰু যাৰ ফলত দেখা গৈছে এইবুলি 2021 যিটো নিৰ্বাচন আহি আছে সেই নিৰ্বাচনত বিশেষকৈ অসমৰ বলিষ্ঠ নেতৃত্ব দিয়া আমাৰ দলৰ সভাপতি মাননীয় বদৰুদ্দিন আজমল সাহেবৰ লগতে তৰুণ গগৈ নেতৃত্বাধীন আৰু কংগ্ৰেছৰ বলিষ্ঠ নেতৃবৰ্গ আছে ৰিপুণ বৰা সাহেবকে আদি ধৰি আমাৰ এটা মহাজোঁট হৈছে ইয়াৰ লগত আৰু সৰু সুৰা কিছুমান আঞ্চলিক দল থাকিব লেফ্ট পাৰ্টিবিলাকো থাকিব আমি আশা কৰিছোঁ যেটো আপোনাৰ দেখা গৈছে যে BTADৰ চিফ হাগ্ৰামা মহিলাৰী সাহেব আছে হাগ্ৰামা মহিলাৰী সাহেব এই মহাজোঁটবন্ধনৰ প্ৰতি এটা সব কৰ্ণাৰ এটা আহি আছে তেওঁ কৈছে যে মই সুবিধাবাদী তেওঁ কিছুদিন আগতে তেওঁ কৈছিলে মই সুবিধাবাদী যিফালে ভাল হ'ব মোৰ যিফালে ডেভেলপ হ'ব মোৰ মানুহ যিখিনি ভাল থাকিব গতিকে মই এই তাৰ লগতে থাকিম তো গতিকে এইবুলি দেখা গৈছে বিশেষকৈ আমাৰ বিজেপিৰ এজন বলিষ্ঠ নেতা হিমন্ত বিশ্ব শৰ্মা সাহেব তেওঁ যে মাজে মাজে যিবিলাক বক্তব্য ৰাখে হয় এই সম্পৰ্কে কি ক'ব কংগ্ৰেছ আৰু AIUDFৰ মিত্ৰতা আৰম্ভ যি মানে কথা চলিছে বা মিত্ৰতা হোৱা সম্ভাৱনা দেখা দিছে তাৰ পিছতে দেখা গৈছে যে একাংশ বিজেপিৰ নেতা MLA মিনিষ্টাৰ হওক বা বেলেগ কোনোবাই হওক তেখেতসকলে কৈছে বিভিন্ন ধৰণৰ মন্তব্য দিয়া দেখা গৈছে এনে দেখা গৈছে যে কংগ্ৰেছ আৰু AIUDFৰ মিত্ৰতা এই দল দুটাই চিন্তিত নহয় চিন্তিত বেছি হৈছে বিজেপি দলে হয় অফক'ৰ্ছ ইয়াৰ কাৰণ এই কাৰণে হৈছে তেওঁলোকে শংকিত হৈছে কিয়নো তেওঁলোকে ইয়াৰ আগত আপোনাৰ কা গৈছিল কা বিৰোধী আন্দোলন গৈছে কেব বিৰোধী আন্দোলন গৈছে এতিয়া কৰোণাৰ নামতো পলিটিক্স চলি আছে যাৰ কাৰণে অসমৰ মানুহ এটা জোট বুলিছে অখিল গগৈ জেলৰ পৰাই তেওঁ নেতৃত্ব দি আছে গতিকে তেওঁলোক শংকিত হৈছে যে অসমত যিটো মহাজোঁটৰ এটা বান্ধন গঢ়ি উঠি আছে এই জোঁটটো বান্ধাৰ ফলত 2021 যিটো বিধানসভা যিটো নিৰ্বাচন আছে সেই নিৰ্বাচনত বিজেপি হাৰাটো খাটাং হৈ গৈছে 100% খাটাং হৈ গৈছে যাৰ কাৰণে তেওঁ আবুল তাবুল বকি আছে কৈছে যে ৰাজীৱ ভৱনটো সেইটো আজমল ভৱন হ'ব কেতিয়াবা চিকেন খাব তাতকৈ বেলেগ কিবা মাংস খাব এইবিলাক আবুল তাবুল মানে টুলুঙীয়া মন্তব্য দিছে তৰল মন্তব্য দি আছে আৰু ইয়াৰ দ্বাৰা এইটোৱে স্পষ্ট হৈ গৈছে যে তেওঁলোক শংকিত হৈছে আৰু বিজেপি হাৰাটো নিৰ্ঘাত আৰু যিটো মহাজোঁটত এই মহাজোঁটটোত ইতিমধ্যে দেখা আপুনি পেপাৰে পত্ৰিকা আহিছে যে AIUDF আৰু কংগ্ৰেছে সিট শ্বেয়াৰিং কৰিব সিট শ্বেয়াৰিঙৰ ফলত দেখা যাব কি যে যেটো বিধানসভাৰ যিবিলাক সমষ্টি আছে তাতকৈ আমাৰ 100+ যেটো 100+ মিছন যেটো বিজেপি ইয়াৰ আগত কৈছিল এইবুলি মহাজোঁটে 100+ আপোনাৰ সিট হ'ব অৱতীৰ্ণ হ'ব আৰু জিকিব এতিয়া আছে কংগ্ৰেছৰ 25 জন MLA আৰু AIUDFৰ 13 অৰ্থাৎ 25 আৰু 13 হৈছে 38 যিহেতু 38টা সিট মিত্ৰজোঁটৰ হাতত আছে AIUDF আৰু কংগ্ৰেছৰ যদি মিত্ৰ 2021 চনৰ এনেকৈ মিত্ৰতাত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়ায় তেতিয়াহ'লে কিমান সিট বৃদ্ধি হ'ব পাৰে আমিতো কওঁ যে যিটো আমাক সিট লাগে 56ৰ ওপৰত লাগে মানে 100+ যদি নহয় 80+ সিট আহিব এইটো খাটাং আৰু চৰকাৰ মিত্ৰজোঁটৰ চৰকাৰ হ'ব মহাজোঁটৰ ধুবুৰী লোকসভা সমষ্টিত কি হ'ব ধুবুৰী লোকসভা সমষ্টিত এইবিলাক দেখা গৈছে যে যিবোৰ AIUDFৰ যিবিলাক আপোনাৰ বিধায়ক আছে ইয়াৰ উপৰিও য'ত কংগ্ৰেছৰ য'ত বলিষ্ঠ নেতৃত্ব যিখিনি সমষ্টিত আছে সেইখিনি হয়তো আমাৰ যিহেতু এইটো মই এইবুলি নকওঁ যিহেতু আমাৰ চেণ্ট্ৰেলৰ নেতৃত্ববৰ্গৰ হাতত এটা নিৰ্ধাৰণ কৰিব গতিকে তেওঁলোকে হয়তো নিৰ্ধাৰণ কৰিব ক'ত সিট দিলে সেইটো AIUDF পাব ক'ত সিট দিলে কংগ্ৰেছে পাব আল্টিমেটলি বিজেপি বিগ জিৰ' আহিব লোৱাৰ আছামৰ গোটেইখিনিতে আৰু বিশেষকৈ ধুবুৰী লোকসভা সমষ্টিত দুটাকৈ বিজেপিৰ সমষ্টি আছে বিলাসীপাৰা পূব আৰু আমাৰ গোলকগঞ্জ সেই সম্পৰ্কে কি ক'ব ইয়াত চাওক
ভোটাৰ যিটো পেটাৰ্ণ আছে আৰু মানুহৰ যিটো মানসিকতা আছে এই পেটাৰ্ণো ছাপোৰ্ট নকৰে বিজেপিক আৰু এইবাৰ বিজেপি যিটো অতিষ্ঠ হৈছে বিশেষকৈ যিবিলাক আপোনাৰ ডেভেলপমেণ্ট কৰিব লাগিছিল ডেভেলপমেণ্টৰ ফালে পিঠি দি বেলেগ ৰাস্তালৈ মূল কথা হৈছে ভোট পেটাৰ্ণ ছাপোৰ্ট নকৰে ভোট পেটাৰ্ণটো ছাপোৰ্ট নকৰেই ইয়াৰ উপৰিও যিটো কংগ্ৰেছ বিজেপিয়ে লাষ্ট যিটো 5 ইয়াৰ্ছ যিটো তেওঁলোকৰ গ'ল সেই লাষ্ট 4.5 বছৰ যিটো গ'ল 4.5 বছৰত যিখিনি কাম কৰি তেওঁলোকৰ ৱাদা আছিল যিখিনি তেওঁলোকৰ প্ৰমিছ আছিল সেইখিনি কৰিব পৰা নাই যাৰ কাৰণে সেইতে বিজেপি হাৰাটো খাটাং আৰু দেখা গৈছে 2006 চনত আপুনি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে তেতিয়া 2006 চনত আমি প্ৰথম ভোট দিছিলোঁ আমি তেতিয়া জাষ্ট হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছোঁ তেতিয়া আপোনাক বজাৰে মাৰুতি কাৰ এটা লৈ পেলাই ঘূৰি ফুৰা দেখিছোঁ তাৰপিছত 2016 চনত নেখেলিলে এইবুলি কি আশা আছে আপোনাৰ চাওক 2006 চনত তেতিয়া দলৰ প্ৰথম সৃষ্টি হোৱাৰ পিছত মই তেতিয়া প্ৰথমে পৰাই আগভাগ লৈছিলোঁ দলৰ গোলগঞ্জৰ হৈ নেতৃত্ব দিছোঁ ধুবুৰী গুৰুপুৰ সবে কৰ্মীৰ লগত মিলিজুলি কৰিছিলোঁ তেতিয়া আমাৰ দলৰ সুপ্ৰিমই মোক টিকট দিছিলে মই নিজেও তেতিয়া ৰাজনীতিক সিমান বুজা নাছিলোঁ তেতিয়া মই জাষ্ট এডুকেশ্যন লাইফটো মই শেষ কৰি আহিছিলোঁ তেতিয়া আমি দেখা পাইছিলোঁ মাৰুতিলৈ গোলগঞ্জ তাত ঘূৰি বুলিছিলে তেতিয়া মোৰ এডুকেশ্যন লাইফটো জাষ্ট শেষ হৈ যায় তেতিয়া মই গোলগঞ্জ আমাৰ এটা বিৰাটনগৰ জুনিয়ৰ কলেজ আছে সেই জুনিয়ৰ কলেজত মই এজন শিক্ষকতা কৰিছিলোঁ হিষ্ট্ৰী ডিপাৰ্টমেণ্টত কৰি আছিলোঁ গতিকে আৰু সময় পাইছিলোঁ মই 12 দিন আৰু সেই তেতিয়া মোৰ সংগঠন নাছিলে তেতিয়া মোৰ প্ৰচাৰো নাছিল আৰু সময় মই পোৱা নাছিলোঁ যাৰ কাৰণে এটা মানে থাৰ্ড পজিশ্যন আমাৰ এটা ভোটত ব্যৱধান আছিল আৰু তৃতীয় পৰ্যায়ত ভোট পাইছিলোঁ কিন্তু এইবেলি যিটো ভোটৰ যিটো ৰেচিঅ' বাঢ়িছে আমাৰ সংগঠন বাঢ়িছে আমাৰ দলৰ নেতৃত্বৰ আমাৰ মানে যিটো বলিষ্ঠ ভূমিকাত আৰু লগতে যদি ইউডিএফ আৰু কংগ্ৰেছ যদি মাৰ্চ হয় দেখা যাব গোলগঞ্জ থেকে আৰম্ভ কৰি আমাৰ লোৱাৰ আসামে যিখিনি সিট আছে মানে গোটেই সিটবিলাক আমাৰ ইউডিএফ বা কংগ্ৰেছৰ লগত মিত্ৰজোঁটভাৱে আহি যাব দাদাক আৰু এটা কোৱেশ্যন সুধিম যে যিহেতু দেখা হৈছে যে আমাৰ নামনি অসম বৰপেটাৰ বিশেষকৈ সৰ্ব সমষ্টি ৰঞ্জিত দাসৰ সমষ্টি সেই সমষ্টিৰ বিষয়ে আপুনি কি ক'ব চাওক বৰপেটা যিবিলাক ক'লোঁ যে ভোটাৰ যিটো পেটাৰ্ণ আছে ভোট যিটো পেটাৰ্ণ আছে ভোট পেটাৰ্ণ যিটো আছে সেইটো আছে আপোনাৰ কি ইউডিএফ আৰু কংগ্ৰেছৰ ভোট মিলি আছে য'তে যদি আমাৰ যেতিয়া মহাজোঁট যেতিয়া হ'ব ইউডিএফ আৰু কংগ্ৰেছৰ যিটো ভোট আছে গোটেইখিনি যেতিয়া এক হৈ যাব তেতিয়া সংখ্যাগৰিষ্ঠ আমাৰ বিজেপিতকৈ সংখ্যাগৰিষ্ঠ হ'বই এইটো মানে আপোনাৰ এইটো মানে কমন ভোট বাঢ়ি যাব আৰু সেইবোৰ চিট আমাৰ জিকিবই 100% জিকিব ইনশাল্লাহ এইবুলি আপুনি টিকেট পাবনে চাওক মই এতিয়ালৈকে মই আশাবাদী 100% আশাবাদী যিহেতু দলৰ সৃষ্টিৰ পৰাই মই আছিলোঁ আৰু এতিয়াও আছোঁ দলৰ হৈ বিভিন্ন সমষ্টিত জিলা পৰ্যায়ত বিভিন্ন জেগাত দলৰ হৈ কাম কৰি আহিছোঁ গতিকে মই আশাবাদী আৰু মই এইখিনিও আশাবাদী যেহেতু গোলগঞ্জত আমাৰ ইউডিএফ কংগ্ৰেছ দুটা দলৰে আমাৰ বিভিন্ন কৰ্মী আছে আৰু এইবেলি মই গোলগঞ্জৰ পৰা আশাবাদী যদি দলে বিবেচনা কৰে দুটা দলে মহাজোঁটে বিবেচনা কৰে মই প্ৰতিদ্বন্দ্বিতা কৰিম আৰু এইটো আশ্বাস দিব পাৰোঁ যে প্ৰতিদ্বন্দ্বিতা কৰি বিপুল ভোটত ইয়াৰ পৰা জিকিব পাৰিম ইনশাল্লাহ আপুনি এই ভিডিঅ'ৰ জৰিয়তে মৌলানা বদৰুদ্দিন আজমলক এই গোলগঞ্জ বিধানসভা সমষ্টিৰ যিটো আসন আছে সেই আসন সম্পৰ্কে কি আবেদন জনাব মই এইবেলি ডিৰেক্ট আপোনাৰ কথা মতে আবেদন নজনাওঁ কিন্তু মই আবেদন নজনাই মই দাবী থাকিব তেখেতৰ দলৰ আমাৰ যিহেতু সুপ্ৰিমো তেওঁ জানে মোৰ কৰ্মৰাজিৰ বিষয়ে তেওঁ জানে দল সৃষ্টিৰ পৰা আজিলৈকে যিমান মই শ্ৰম কৰিছোঁ শ্ৰমৰ এটা বিনিময় মই আশা কৰোঁ আৰু এইখিনিও মই আশা কৰোঁ যে দুটা দলৰ লগত কংগ্ৰেছ দলৰ লগত সুপ্ৰিমো তেওঁলোকৰ হাইকমাণ্ডৰ লগত মিলি আমাৰ দলৰ যিবিলাক সুপ্ৰিমো আছে মিলি এইটো মোক প্ৰক্ষেপ কৰিব বুলি মই এটা আশাবাদী আৰু কি আশাবাদী আজি এই ভিডিঅ'ৰ জৰিয়তে আপুনি গোটেই অসমবাসীক কি মেছেজ দিব বিচাৰে চাওক মই গোটেই অসমবাসীক মই এটা মেছেজ দিব খোজোঁ যে যিহেতু বিজেপি চৰকাৰ সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত আমাৰ শৰ্মা চাহাবৰ নেতৃত্বত যিটো প্ৰমিছ দিছিলে কংগ্ৰেছ বিজেপি যিটো প্ৰমিছ কৰিছিলে সেই প্ৰমিছ তেওঁলোক ৰাখিব পৰা নাই আৰু যিটো আপোনাৰ বেকাৰ সমস্যা আছে ইণ্ডাষ্ট্ৰিয়েল যিবিলাক আছে একো কাম কৰিব পৰা নাই কেৱল মানে আপোনাৰ সাম্প্ৰদায়িকৰ বীজ হানি থৈ গ'ল গতিকে এইবেলি সাম্প্ৰদায়িকৰ বীজ উভালিব অসমৰ ৰাইজে আৰু ইয়াত আমাৰ কোনো কথা নাই হিন্দু মুছলমানৰ কোনো কথা নাই সকলোৱে অসমবাসী যিবিলাক ৰাইজ আছে অসমৰ যিটো অসমৰ যিটো প্ৰেমী আমি ৰাইজ আছোঁ চবেই মিলি এইবেলি বিজেপিক চিৰদিনৰ কাৰণে এই পৰা বিদায় দি অসমত এটা মহাজোঁটৰ এটা পৰিৱৰ্তনৰ শ্লোগান আনি এটা ভাল চৰকাৰ গঠন কৰি অসমৰ ৰাইজক উপকাৰৰ কাৰণে নামিব হয় তো এতিয়া আমি কথা পাতিলোঁ জমছেদ আলী তালুকদাৰ ধুবুৰী যিটো কোৰ্ট আছে কোৰ্টৰ জ্যেষ্ঠ অধিবক্তা আৰু লগতে AIUDFৰ জিলা উপসভাপতি আৰু 2021 চনত যি বিধানসভা নিৰ্বাচন আহি আছে সেই নিৰ্বাচনত AIUDFৰ এজন প্ৰাৰ্থিত্ব প্ৰত্যাশী
যিমান পাৰে এই ভিডিঅ' শ্বেয়াৰ কৰিব আৰু যাতে গোলগঞ্জ সমষ্টিৰ বিষয়ে আৰু তেখেতে কি ক'লে জমছেদে কি ক'লে সেই কথাখিনি যাতে গোটেই অসমবাসী জানিব পাৰে তাৰ বাবে এই ভিডিঅ' শ্বেয়াৰ কৰিব